কাজিৰঙাৰ এখন তুলনি বিয়াৰ অনিমন্ত্ৰিত অতিথি হ'ল অষ্ট্ৰিয়াৰ দুগৰাকী বিদেশী পৰ্যটক। অষ্ট্ৰিয়াৰ পৰা অহা 2 বিদেশী পৰ্যটকে বিয়া খালে কাজিৰঙাত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ উদ্দেশ্যে কাজিৰঙাত বাহৰ পতা পৰ্যটক 2জন আছিল কাজিৰঙাৰ এখন ব্যক্তিগত পৰ্যটন ৰিজৰ্টত। ৰিজৰ্টখনৰ কাষতে থকা সঞ্জীৱ দত্ত নামৰ এটা পৰিয়ালৰ বিয়াৰ পেণ্ডেল দেখি কইনাক চাবলৈ সোমাই আহে 2 পৰ্যটক। বিয়াত সোমাই স্থানীয় আন লোকৰ লগত বহি একেলগে সোৱাদ লৰে পুৰি চব্জিৰ লগতে আন বহু ব্যঞ্জনৰ। উল্লেখযোগ্য যে বিদেশত পালন কৰা বিয়া সবাহৰ তুলনাত অসমৰ পৰম্পৰা আৰু থলুৱা খাদ্যৰ জুতি ল'বলৈ পৰ্যটক 2গৰাকী বিয়া খাবলৈ ইচ্ছুক আছিল যদিও সুবিধা পোৱা নাছিল বাবে এখন্তেক হ'লেও কইনাৰ সৈতে বহি আনন্দ ল'লে 2 বিদেশী পৰ্যটকে। বিয়া খাই আনন্দিত 2 পৰ্যটকৰ সৈতে সেলফি ল'লে স্থানীয় বহু লোকে। ছোৱালী বিয়া আছিলে হয়, মোৰ ছোৱালী বিয়া আছিলে। তেনেকুৱাতে অষ্ট্ৰিয়াৰ পৰা 2জন ফৰেনাৰ আহিলে, গতিকে অপয়ন কৰি নতুনকৈ আনন্দ পালোঁ। ভাল পাইছে, বহুত ভাল পাইছে। তেওঁলোকক ক'লোঁ যে কি হয় বোলে তুলনি বিয়া, কেনেকুৱা কি কথা অকণ বুজাই দিলোঁ, খুব ভাল পাইছে তেওঁলোকে। সেয়াই ৱকিং কৰি গৈ আছিলে, গৈ থাকোঁতে তেওঁলোকৰ বাটতে লগ পাই তেওঁলোকে সুধিলে, সেইমতে মই তেওঁলোকক সেৱা জনালোঁ। মানে এটা অসমত আহি তুলনি বিয়া খাইছে হয়, আপোনাৰ ছোৱালী? হয় হয়, অতি আজি মোৰ বন্ধুৰ সঞ্জীৱ দত্তৰ আজি জীয়েকৰ আজি তুলনি বিয়া আছিলে। তো সেই সময়তে আমিও উপস্থিত থাকিলোঁ। তাত তেনেকুৱাই দেখিলোঁ যে অষ্ট্ৰিয়াৰ পৰা 2গৰাকী পৰ্যটক কাজিৰঙা পৰিভ্ৰমণ কৰিবলৈ আহিছিলে। তো পৰিভ্ৰমণ কৰি অহা তেখেতসকলে পেণ্ডেলটো দেখি সোধপোছ কৰিলে যে ইয়াত আচলতে হৈ আছে কি। তো তেখেতসকলক ভালদৰে বুজাই দিয়া হ'ল আচলতে ইয়াত কেনেকুৱা ধৰণৰ কি হৈ আছে। তো তেখেতসকলে বহুত আনন্দিত হ'ল আৰু তেখেতসকলে আমালৈ এটা ক'ব বিচাৰিলে যে আমি ইয়াত সোমাব অংশগ্ৰহণ কৰিব পাৰিম নেকি। তো অভিয়াছলি আমি খুব ভাল পালোঁ আৰু ভাল পোৱাৰ কাৰণে তেখেতসকলক নিমন্ত্ৰণ কৰি পেলাই সেৱা শুশ্ৰূষা কৰি পেলাই তেখেতক বৰ্তমান সময়ত যি আহাৰ আমাৰ ব্যৱস্থা কৰি আছিলোঁ তেখেতসকলে সেই আহাৰ তেখেতসকলে আমি যেনেধৰণে খাওঁ হাতেৰে ধৰি লওক কোনো চামুচ ব্যৱহাৰ নকৰাকৈ তেখেতসকলে এই মুহূৰ্তত তেখেতসকলে খাদ্য সম্ভাৰত সোমাই পেলাই তেখেতসকলে খাদ্যৰ সোৱাদ লৈ আছে। পক্ষীৰ কলৰবত মুখৰিত দেৰগাঁৱৰ বালিজানৰ বালিমাহী ধাবা। সুস্বাদু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণৰ মাজে মাজে আপুনি উপভোগ কৰিব পাৰিব জাক জাক পক্ষীৰ বিচৰণৰ নান্দনিক দৃশ্য। বালিমাহীয়ে অপেক্ষা কৰিছে আপোনালৈ। গুৱাহাটী ডিব্ৰুগড় অভিমুখী দূৰণিবতীয়া যাত্ৰীসকলৰ বাবে এক শান্ত সমাহিত প্ৰাকৃতিক পৰিৱেশৰ মাজত জিৰণিৰ স্থান বালিমাহী ধাবা। পক্ষীৰ কলৰবত মুখৰিত হৈ থকা বালিমাহীত আপুনি গ্ৰহণ কৰিব পাৰিব স্বাস্থ্যসন্মত সুস্বাদু আহাৰ। নিকা আৰু স্বচ্ছ পৰিৱেশৰ বালিমাহীলৈ আহি এবাৰ অনুভৱ কৰক প্ৰকৃতিৰ অকৃত্ৰিম সুন্দৰতা। আমাৰ ঠিকনা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেৰগাঁৱৰ সমীপৱৰ্তী বালিজানত। আমাৰ যোগাযোগৰ নম্বৰ 6002232205।